আপোনালোকৰ চাগে নিশ্চয় ভাল, মোৰো ভালেই আছোঁ। মই এতিয়া মোৰ লগৰ ছোৱালীজনীৰ ঘৰত যাওঁ। মোৰ লগৰ ছোৱালী হ'ল পিংকি। তো তাইয়ে মই মানে এখন পাৰ্লাৰতে কাম শিকিছিলোঁ। তাই প্ৰথমতে শিকিছে, তাই ওলোৱাৰ পিছত মই সিখন পাৰ্লাৰত কাম শিকিলোঁ। তো এতিয়া মই তাইৰ ঘৰলৈ আজি যাম। আপোনালোক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। মই যে কৈছিলোঁ মোৰ লগৰ ছোৱালী পিংকি, এয়া মোৰ পিংকি হয়। হাই, মোৰ চেনেল সাবস্ক্রাইব করে দিব, আপনার চ্যানেলটো লাইক করে দিব। মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দিয়ক। মোৰ এতিয়া মানে মই কিয় আহিছোঁ মোৰ লগৰ ছোৱালীজনী তাতে, আজি মই ফেচিয়েল কৰিব আহিছোঁ বহুত দিনৰ মূৰত। তাই কিন্তু বোলে নকৰে, তাই মানে ফেচিয়েলৰ বস্তুবোৰ চব পাৰ্লাৰত আছে। তাই মানে এতিয়া প্ৰেগনেণ্ট আছে, 8 মাহ চলি আছে। তো মানে তাই এতিয়া পাৰ্লাৰ নুখোলে, মানে এতিয়া কৰোণা খুব চলি আছে। তাই কৈছে কি মুনু তুমি আহা, তোমাক কৰি দিওঁ। তো সেইকাৰণে মই পিংকিৰ পাৰ্লাৰত আহিছোঁ। পাৰ্লাৰত ক'ত, ঘৰত আহিছোঁ। পিংকিৰ ঘৰত আহিছোঁ। তো মই আপোনাক ফেচিয়েল কৰি আপোনাক দেখুৱাই থাকিম বাৰু, অলপ চাই থাকিব। কৈ থাকা তুমি। ফ্ৰেণ্ডছ, মই এতিয়া থ্ৰেডিং কৰি আছোঁ, চাই থাকক আপোনালোকে। মোৰ কৰা হ'ল দেই। পিংকিৰ কৰা হৈ গ'ল, এতিয়া মই কৰি আছোঁ থ্ৰেডিং। এয়া মোক ফেচিয়েল কৰি আছে এতিয়া স্ক্ৰাব লগাই আছে মুখত। এয়া গ'ল্ড ফেচিয়েল কৰি আছে। গ'ল্ড ফেচিয়েল কৰিছোঁ দেই আমি। গ'ল্ড আৰু ফেচিয়েল আমি কৰি পাৰ্লাৰৰ কাম কৰিও ফেচিয়েল নকৰোঁ। 6 মাহ পিছত কৰি আছে নেকি? 6 মাহ আগত, এবছৰে হ'ব 1 এতিয়া। বছৰে হ'ব, সেয়ে কাম কৰোঁ। বেলেগক কৰোঁতে নিজৰ কৰাই নহয়। মোৰ ফেচিয়েল কৰা হ'ল, এতিয়া মই ফেচ পেক লগাইছোঁ মুখত। আৰু জানেনে এনেকুৱা হৈছে, মোৰ মিছত বস্তু অৰ্ডাৰ দিছিলোঁ, আজি মিছৰ পৰা বস্তু আহি গ'ল। তো মোৰ পাৰ্লাৰ এড্ৰেছত দিয়া আছিলে, ফোন কৰিলে মিছৰ কুৰিয়াৰ মানুহকেইটা। তো মই ক'লোঁ এনেকৈ আপোনালোক গ্ৰীণলেণ্ডত আহক। মোৰ লগৰ ছোৱালী তাতে মাতিলোঁ। তো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ কি মই আহি গৈছে মোৰ বস্তু। পিংকিয়ে খুলি আছে প্ৰথম এইটো এটা বস্তু, কি বা। এইটো আইব্ৰো কৰা, আইব্ৰো। এইটো এটা কামৰ বস্তু, পাৰ্লাৰত কামত আহিব। পাৰ্লাৰৰ কামত, এইটো মেকআপৰ কামত, বিয়া আহি আছে ন। আৰু এইটো এটা হেলমেট। কিমান দৰকাৰী ন? এতিয়া হেলমেট নহ'লে ফুৰিবই যাব নোৱাৰিম গিৰেকৰ লগত। তাই খুলছি আছোন। পিংক কালাৰ হেলমেট। আমাৰ 1000 টকা লৈছে, এইটো কিন্তু ভালে পাইছে। 1000? আমাৰ ই এটা কিনিছে, মই যেতিয়া স্কুটিখন ল'ব গৈছিলোঁ 1700 টকা দি কিনি দিছিলোঁ। কি মজা কালাৰটো। মুনু পূৰ্বক বানিছে জানা নাই? তো কৰবাই কিনিছা? মোৰ এতিয়া হৈ গ'ল ফেচিয়েল, মই ওলালোঁ পিংকিহঁতৰ ঘৰৰ পৰা। কিন্তু মই পিংকিহঁতৰ আপোনালোকক ফুলৰ বাগান দেখুৱাইছোঁ। ইমান ধুনীয়া ফুলৰ বাগান, চাওকচোন কি মজা। এইবোৰ ফুলবোৰ কি ধুনীয়াকৈ সজাইছে। সেয়া ফুলবোৰ কি ভাল লাগিছে। কি ধুনীয়া লাগিছে চব। চাওকচোন চবফালে ফুলে ফুল, ইমান ফুল ৰুইছে, কি মজা মজা ফুলবিলাক। মই হৈ গ'ল, মই যাওঁ পিংকি, বাই বাই বাই। যাওঁ পিংকি দা। হাই ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ পেহীৰ ঘৰলৈ। আপোনালোক কোৱা নহ'ল মানে যাম নে নাযামতো এইটো গম নাপাওঁ, কিন্তু এতিয়া যাব ওলাইছোঁ।
আমাৰ পেহী নিজৰ পেহী হয়, মোৰ ডাঙৰ পেহী হয়। ডাঙৰ পেহী আমাক ভাত খোৱাকৈ মাতিছে। আমাৰ মাও যাব, ভাইটি যাব, আমাৰ এওঁ যাব। আপোনালোক দেখুৱাই থাকিম পেহীহঁতৰ ঘৰত গ'লে কি কি কৰি থাকোঁ। আমি এতিয়া খানাপাৰা মেলাত আহিলোঁ। আপোনালোক দেখুৱাইছিলোঁ খানাপাৰা মেলাখন। এতিয়া মানে কিয় আহিব লগা হ'ল, মই যে ক'লোঁ আমি পেহীহঁতৰ ঘৰত যাম বুলি। আজি পেহীৰ ডাঙৰ ছোৱালীজনীৰ বাৰ্থডে হয়, তো ভাবিছোঁ ইয়াতে ষ্টলৰ পৰাই কিবা কিবি কিনিব যাওঁ। আপোনালোক দেখুৱাই চাই যাব ষ্টলখন। আজি বিশেষ আকৰ্ষণ বেগ জয়বীৰ ষ্টাইলৰ বেগ হয়। ললোঁ বেগ। এতিয়া আমি যাই আছোঁ পেহীৰ ঘৰলৈ। আপোনালোকে চাওক, আহিব, ইয়াতে বহুত ধুনীয়া ধুনীয়া গিফ্ট পাব আপোনালোকে কম ৰেঞ্জৰ ভিতৰত। আমি যাই আছোঁ এতিয়া। আমি এতিয়া 6 মাইলৰ ব্ৰিজৰ ওপৰত যাই আছোঁ। Happy birthday to you. Happy birthday to you. কেকটো বেয়া হৈ গ'ল দেই, কোনো খাব নাপাব এতিয়া কেকটো। এ নাই, নোৱাৰে গ'ল মাতো, কেক বৰবাদ। একো নহয়, এইটো স্প্ৰে বেয়া নকৰে তো। হেপী বাৰ্থডে মাতো। তুমি বহুত মানে মেহনত কৰিছা। ধন্যবাদ, অশেষ ধন্যবাদ তাৰ কাৰণে। বৰবাদ, চব বৰবাদ। পেহিক তাই নিজে খাই লৈছি কেক। ভিডিঅ' কৰিব নি? আমাৰ বাৰ্থডে মাতো, তোমাৰ মুখখন মই যে কৈছোঁ বাৰ্থডে বুলি, মোৰ পেহীৰ ছোৱালী হয়। তাই আজি বাৰ্থডে, আমি গমেই নাপাওঁ, এতিয়াহে গম পালোঁ তাইৰ বাৰ্থডে বুলি। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া চাহ খাব ওলাইছোঁ। তুমি কি খাবা? চাহ খাবানে? নোখোৱা? অ পেহী, মই ইউটিউব চেনেল বনাই আছোঁ দেই। এয়া আমাৰ সৰু পেহী কেক বিলাই আছে। বাবু বানবাতি দিছে। এইয়া বানবাতি গিফ্ট পাই গ'লো। এইফালে বাৰ্থডে আছিলে, কাৰোবাৰ গিফ্ট পালোঁ, কোনোবা বেলেগে গিফ্ট পাই গ'লো। ফ্ৰেণ্ড, আমাৰ এতিয়া পেহীহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ। মাম বাই বাই। বাই বাবু বাই। অ পেহী, আমি যাওঁ। বাই।
জনাই দিব আপোনালোকে কমেণ্টত ভিডিঅ'টো কেনেকুৱা লাগিছে টাটা